নমস্কাৰ বন্ধুসকল। আচলতে এইটো মোৰ বহুত পুৰণি চেনেল, 6 বছৰৰ আগত খোলা, কিন্তু ভিডিঅ' দিয়া নাছিলোঁ। আন এটা চেনেল চলাই আছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ যোৱাকালি এটা 12 ছেকেণ্ডৰ ভিডিঅ' আপলোড দিয়াৰ পিছতে ইউটিউবে কোনো ধৰণৰ ন'টিফিকেশ্যন নিদিয়াকৈ মোক চেনেলটোৰ পৰা ৰিমুভ কৰি দিলে। গুগল একাউণ্টটো ডিজেবল কৰি দিলে আৰু ইউটিউব চেনেলটো ৰিমুভ কৰি দিলে, যাৰ বাবে মই গুগলৰ একাউণ্টটোত লিংক থকা সকলোবিলাক নোহোৱা হৈ গ'ল। পুনৰ এইটো চেনেল আৰম্ভ কৰিবলৈ লৈছোঁ, আশা কৰোঁ আপোনালোকে সহায় কৰিব। ৰিমুভ হৈ যোৱা চেনেলটোত প্ৰায় 17,000ৰো অধিক ছাবস্ক্ৰাইবাৰ আছিল আৰু মনিটাইজেশ্যন চেনেল আছিল, কিন্তু ইউটিউবৰ কমিউনিটি গাইডলাইনছৰ বাবেই এটা সৰু 12 ছেকেণ্ডৰ ক্লিপৰ বাবে চেনেলটো ৰিমুভ হৈ গ'ল। ৰিকভাৰীৰ কাৰণে এপিল কৰিছিলোঁ, যদিও তেওঁলোকে ৰিকভাৰী কৰি নিদিয়ে। তেওঁলোকৰ সেইটো কমিউনিটি গাইডলাইনছত পৰাৰ বাবে তেওঁলোকে ৰিমুভ কৰি দিলোঁ বুলি জনাইছে মেইল যোগে। সেয়েহে আশা এৰিছোঁ। বৰ্তমান এইটো চেনেলকে চলাবলৈ সিদ্ধান্ত লৈছোঁ। আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব আৰু সকলোৱে এটা কথা চিন্তা কৰিব, ভিডিঅ'বিলাকত নিজৰ ভিডিঅ' দিব আৰু প্ৰায় ভিডিঅ' দিয়াৰ আগতে আপোনালোকে ইউটিউব চেনেল এটা যদি চলাবলৈ হয়, আপোনালোকে কমিউনিটি গাইডলাইন যিখিনি ষ্ট্ৰাইক পৰে বা যিখিনি ৰুলছ দিয়া থাকে ইউটিউবৰ, সেইখিনি ৰুলছ যাতে আপোনালোকে ফ'ল' কৰে। মোৰ সকলো ধুনীয়াকৈ চলি আছিল, কালিও ভিডিঅ' আগত আপলোড কৰিছোঁ, সেইখিনিও ঠিকেই আছিল, কিন্তু এটা 12 ছেকেণ্ডৰ সৰু ক্লিপ জাষ্ট আপলোড হৈছে আৰু আপলোড হোৱাৰ লগে লগে বস্তুটো ৰিমুভ হৈয়ে গ'ল, চেনেলটোৱে ৰিমুভ হৈ গ'ল। একো ন'টিফিকেশ্যনো নাহিলে, একো ইছ্যুৱে নেদেখালে। চেনেলটো লগালগ গুগল একাউণ্টটো ডিজেবল হৈ গ'ল। ডিজেবল হৈ যোৱাৰ লগে লগে ভাবিছোঁ কি হ'ল, একাউণ্টটো লগ ইন কৰিব দিয়া নাই, পাছৱৰ্ড খুজিছে। পাছৱৰ্ড খোজাৰ লগে লগে ভাবিলোঁ একাউণ্টটো কি হ'ল, মইতো চলাই আছিলোঁ। তাৰপৰা ইউটিউবটো চালোঁ, ইউটিউবটো একেবাৰে চেনেলে ৰিমুভ কৰি দিলে। চেক কৰিছোঁ, চেনেলো নাই আৰু মোবাইলত মেইলো অহা নাই যে চেনেলটো ৰিমুভ কৰি দিলোঁ বুলি। তাৰপৰা যেতিয়া চাইন ইন কৰিছোঁ একাউণ্টটো চাইন ইন কৰোঁতে তেতিয়া এপিল কৰিবলৈ দিছে যে চাইল্ড ছেফটিৰ কাৰণে একাউণ্টটো ডিজেবল কৰি দিয়া হ'ল। আচলতে 12 ছেকেণ্ডৰ এটা ভিডিঅ' হৈছিলে সৰু কেঁচুৱা এটাৰ, সি পেণ্ট পিন্ধা নাছিলে, চোলা পিন্ধি আছিলে আৰু ছাগলী পোৱালি এটাৰ লগত খেলি আছিলে। সেই ভিডিঅ'টোৰ কাৰণেই লগালগ চেনেলটো ৰিমুভ হৈ গ'ল। 2-3বাৰ এপিল কৰিলোঁ, কিন্তু তেওঁলোকে এনেদৰে মেইল পঠিয়ালে। এইকেইখন আপোনালোকক মই দিয়ে দিছোঁ মেইল, কেনেদৰে দিছিলে। LG ক্ৰিয়েশ্যন বুলি চেনেলটো আছিলে, আজি হ'ল হ'ব লগা আছিল, হৈ গ'ল। সেয়ে হয়তো